হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। এয়া দেখিছেনে ডিউটিত আছোঁ। এতিয়া 8টা বাজিবৰে হ'ল, যাব লাগিব। আৰু ইমান বেছি বৰষুণ দিছে নহয়, কি ক'ম। চাৰিওফালে বানপানী। চাওঁতে আপোনালোকক ৰাস্তাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। গুৱাহাটীৰ পৰিস্থিতি একবাৰেই ভাল নহয়। চাৰিওফালে কেৱল বানপানী বানপানী বানপানী। আজিতো আৰু বেছিয়ে পানী হৈ গৈছে এইটো চাইডে। আগতে বাৰু অকণমান কমে হৈ আছিলে। চাওঁতে দেখুৱাম বাৰু। ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ। যদি মোৰ ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। পোনপ্ৰথমে আৰম্ভ কৰিছোঁ চানভেলী ফ্ৰণ্টৰ পৰা। চাওক, এয়া চানভেলী হস্পিটেলৰ বাহিৰৰ অৱস্থা আৰু মথুৰা নগৰ বহুতেই বেছি পানী। আৰু এয়া হস্পিটেলৰ পৰা ওলাই আহিলোঁ আধা পানী ভাঙি ভাঙি। এইফালে মথুৰা নগৰ যোৱা ৰাস্তাটোত ইমানেই বেছি ভিৰ হৈ আছে, চাৰিওফালে গাড়ী আৰু বানপানী। এইফালে ৰুক্মিণী গাঁও সম্পূৰ্ণ ডাউন ব্ৰিজখন নতুন ভগদত্তপুৰ, এইখনৰ পৰা তামাম পানী হৈছে। একজাক টপটপীয়া বৰষুণ আৰু গুৱাহাটীৰ অৱস্থা চাওক। এয়া ৰুক্মিণী গাঁৱত কিমান পানী হৈ আছে, ৰাস্তা পাৰ হ'বৰ কাৰণে ভয় লাগে। আৰু এনেকৈ নাইট ডিউটি থাকিলে মানে ইভিনিং ডিউটি থাকিলে বা নাইট ডিউটি থাকিলে বহুত কষ্ট হয় বৰষুণ দিলে, কাৰণ বানপানী চবফালে হয় ন। এইবোৰ গেলা পানী খচি খচি যাব লাগিব। আৰু এইফালে বৰী ফেন উঠাই লৈছোঁ, আধা খচি আহিলোঁ, এতিয়া আৰু আধা আছে যাবৰ কাৰণে। এইফালে ডাউন টাউনৰ এইখিনিত মানে গোটেই ডাউন টাউন হস্পিটেললৈকে বহুতেই বেছি পানী হৈছে। আৰু চাৰিওফালে মাত্ৰ গাড়ী জাম হৈছে আৰু মানুহ ফুটপাতেৰে আহি আছে। বলক মই যাই আছোঁ আৰু নিজৰ ৰুমলৈ বুলি ৰাওনা হৈছোঁ। আৰু আগৰ ফালেতো মহাসাগৰ এখন পাৰ কৰিব আছে, দেখুৱাই আছোঁ। নাজানো কিমান দূৰ দেখুৱাব পাৰিম আৰু বলক চাই ল'ব। সেইটো হৈছে জাকিৰ হুছেইন পথৰ ফালে যোৱা ৰাস্তাটো, ডাউন টাউনৰ পিছফালে। আৰু এইফালে মোৰ ছাইডত বেক ছাইডত আছে ডাউন টাউন হস্পিটেল। আৰু ইয়াতে বৰ্তমান একাঠু আৰু একঁকাল পানী হৈ আছে, মানে পাৰ কৰা সঁচাকৈ অসম্ভৱ। যিমানে আগুৱাই যাই আছোঁ সিমানেই বেছি পানী বেছি বাঢ়ি যাই আছে। আৰু এইফালে মানুহৰ চাওক কিমানলৈকে পানী হৈছে, আন্ধাৰ চাৰিওফালে, পিছফালে কোনো পোহৰৰ ব্যৱস্থা নাই। আৰু বহুতে কোৱা মতেতো ইয়াতে বোলে 3ডালমান সাপো ওলালে, তথাপিও ৰুমতো যাবই লাগিব যেনেকৈ নহওক কিয়। সেইকাৰণে আহিছোঁ আৰু মৰণটোকে হৰণ কৰি গৈ আছোঁ। ঠিক আছে, সঁচাকৈ মানে গুৱাহাটী কৃত্ৰিম বানপানীয়ে জীৱনটো মানে 1 মিনিটৰ কাৰণে হ'লেও ৰখাই দিয়ে। কেতিয়াবা ইমান ডাঙৰ বৰষুণ হৈ যায়, একেলগে 3-4 ঘণ্টা বৰষুণ হোৱাৰ পিছত এনেকৈ মানে অহা বিপদে হৈ যায় ৰাতি বিশেষকৈ। আৰু ইমান যে কৰি গৈ আছোঁ, পানীৰ ঢৌ, গাড়ী আহিলেতো পানী এনেকুৱা ঢৌ আহে, ফুটপাথৰ ওপৰেৰেতো যাব নোৱাৰি, কাৰণ নাজানো কিবা হয় কিবা নহয়। কোনোবা ঠাইত গাঁতা থাকিব পাৰে, সোমাই গ'লে কি হ'ব, সেনেকুৱা মানে ভয় থাকে। তথাপি আগতে মোৰ পানী পূৰা কমৰলৈকে আহিছিলে, কাৰণ কি ক'ম আৰু ইমান বেছি লেতেৰা পানী নে, কেনেকৈ যে গা খজুৱাই আছে নিজে মানে ভাবিবই পৰা নাই। আৰু এইফালে দাদাজনে গাড়ীখন পাৰ কৰাবৰ কাৰণে নোৱাৰিলে, ষ্টাৰ্ট বন্ধ হৈ থাকিলে, সেইকাৰণে ঠেলি ঠেলি লৈ যাই আছে। কিন্তু ইয়াতে বৰ্তমান আন্ধাৰ চাৰিওফালে, সেইকাৰণে একো দেখাই নাযায়। হয়তো দিনত হ'লে চাগে ভালকৈ দেখুৱাব পাৰিলোঁ হয়, কিন্তু ৰাতিৰ পৰিৱেশ ন, কি ক'ম আৰু। মানুহ বহুত খেৰেঙা, কাৰণ পানীৰ কাৰণে পাৰ হ'বৰ কাৰণে বহুতে ভয় খাই আছে। ৰাস্তা সিটোৰ পাৰে ৰখি আছে বা ইটোৰ পাৰে ৰখি আছে। বহুতো মানুহ ঘৰৰ পৰা চাগে ওলোৱাই নাই। আমি কি কৰিম, আমিতো আহিবই লাগিব, যাবই লাগিব। সেইকাৰণে গৈ আছোঁ আৰু যাই যে কি হ'ব ৰুমত অৱস্থা নাজানো। আৰু বৰষুণ আৰু নিদিলেই হ'ল। আৰু এই কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পোৱা চাগে কোনো উপায়ে নহ'ব নেকি, নাজানো। আৰু এনেকুৱা বানপানী মই জীৱনত গুৱাহাটীত অহাৰ পৰা 2বাৰ দেখিলোঁ। এবাৰ ৰুক্মিণী গাঁৱত পাইছিলোঁ এনেকুৱা পানী, এতিয়া আকৌ এই ডাউন টাউনৰ পিছ চাইডে। সাধাৰণতে ডাউন টাউনৰ পিছ চাইডে বানপানী হ'লেও একাঠুলৈকে পানী হয়, কিন্তু আজি মানে পানী ইমানেই বেছি ভয়ানক। বানপানী মজা লওকহে, একঁকাল পানী। অ মা,
কঁকাল পানী ভাঙি আহিলোঁ ৰুমত। আহিয়ে ভিডিঅ' কৰা আৰু নহ'লে, আন্ধাৰো আছিল বহুত, মানে একো দেখাই নাপায়, সেইকাৰণে বেছি ভিডিঅ' কৰা নহ'লে। ভাবিছিলোঁ আকৌ দেখোন বৰষুণ পেলাইছে একদম দুইদম। এইফালে কাপোৰ চব পিন্ধি যোৱা কাপোৰ চব লেতেৰা হৈছে, গা ধুই দিলোঁ, পানীত একদম পূৰা ভৰি চৰি খজুৱাই আছিল, ভিডিঅ' সেইকাৰণে কৰা নহ'লে। আহিয়ে কাপোৰ চেঞ্জ কৰি মাত্ৰ গা ধুইছোঁ, কাপোৰো ধুই দিছোঁ, এতিয়া ফ্ৰেছ হৈছোঁ। এতিয়া কৰে 9:15 হৈ গ'ল। মই এতিয়া খাবৰ কাৰণে কিবা এটা বনাই কেনে খাই শুই থাকিম। ৰাতিপুৱা ডিউটি আছে। কিন্তু সঁচাকৈ গুৱাহাটীত যেতিয়া বৰষুণ বেছি হয়, বানপানী হয়, তেতিয়া সঁচাই বহুত আমনি লাগে, মানে কি ক'ম আৰু, হ'বৰ কাৰণে ভাষা নাই। ঠিকে আছে বাৰু, আপোনালোকক গুড নাইট দি দিওঁ, কাৰণ মই এতিয়া কিবা এটা বনাম আৰু ভিডিঅ' বনোৱাৰ মানে একবাৰে মন নাই। আজিলৈ আহিছোঁ, বাই বাই।